নদীৰ পানীত কি থাকে বিষাক্ত বস্তু আজি সেয়া পানীয়ে ভাত বনাই দিলো তাৰ পাছতে কি হল এইটো ভিডিঅ' চাওক তো গাইস নতুন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আজি গৈ আছো লগৰবোৰৰ লগত এটা খানা খাবলৈ মানে নতুন বছৰ বুলি আমি প্ৰতি বছৰে খানা এটা খাওঁ সেয়া তাকে আমি গোটেইবিলাকে লগ হৈ ভুৰবন্ধাতে পইচা কেইটা তুলি ভুৰবন্ধাতে মানে মাংসটো বিচাৰি গৈছিলো ভুৰবন্ধাত মাংসটো নাপায় সিহঁতক বজাৰখিনি কৰিবলৈ দি আৰু আমি বিশাল আৰু মই গৈ মৰিগাঁও টাউনৰ পৰা মাংসখিনি লৈ আহিলো গৈ আহি দেখো যে আমাৰ কাৰণে ৰখি আছে বজাৰখিনি কৰি আমি যিটো জেগাত খানা খাব গৈ আছিলো সেইটো জেগা পাই গলো আৰু বস্তুবিলাক তাত লৈ গৈ আমি সবে হাতে কামে লাগি বনোৱা ষ্টাৰ্ট কৰি দিলে আৰু সঁচাই আকৌ ভাতটো যে নদী পানীয়ে বনাইছিলো ভাতটো যে পুৰা বেয়া হৈ গল তাৰ পাছতে হ'ব যা বুলি কৈ পেলাই সেয়া ভাতকে খাম বুলি কৈ আমাৰ বিকাশ ভাই গাহৰি মাংসটো বনাব ওলাইছিলহে তেনেতে মনত পৰিল যে নিমখে আনিব পাহৰিলে তাৰপিছতে নিমখ আনি বনাই কৈ হৈ গল তাৰপিছতে আমি তাতে এপাক নাচি কৰি গোটেইকেইটাই ভাত খাবলৈ বহিলো ভাতকেইটা খোৱালে গধূলিয়ে হৈ গল আৰু সেইবাবে তাতে অলপ এনজয় কৰি গোটেইকেইটাই ঘৰলৈ উভতি আহিলো আৰু যদি আজি মিনি ব্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব আৰু যদি ইনষ্টাগ্ৰামত চাই আছে লাহেকৈ ফলোটো কৰি দিব দেই ৰাইজ।